Hello everyone, welcome to my channel. This channel is all about delicious recipes and fun cooking tips. Whether you are a pro in the kitchen or just starting out, there is something for everyone. So let's begin this video journey together. ময়দাৰ কেকটো সকলোৱে খাই পাইছে, কিন্তু এনেদৰে চাউলৰ গুড়ি আৰু সুজি মিক্স কৰি কেক খাই পাইছে নে? নাইপা যদি অনুগ্ৰহ কৰি ভিডিওটো শেষলৈকে চাব। ইয়াৰ বাবে মই 1 কাপ চাউলৰ গুড়ি, 1 কাপ চেনি, আধা কাপ ৰিফাইন তেল আৰু কণী 4টা মই মিক্সিত দি ভালদৰে এটা স্মুথ পেষ্ট বনাই লৈছো। তাতে মই এতিয়া 1 কাপ সুজি মিহলাই দিছো। ইয়াতে মই 1 কাপ এতিয়া মিল্ক পাউডাৰ মিহলাই দিছো। এতিয়া মই বস্তুখিনি ভালদৰে ফেটি লম। যেতিয়ালৈকে ভালকে এটা স্মুথ পেষ্ট নহয় তেতিয়ালৈকে ভালদৰে ফেটি লম। আৰু কেকটো আপোনালোকে যিমান সময় এনেকে ভালদৰে ফেটিব পাৰে সিমানে আসলতে কেকটো খাবলৈ ধুনীয়া হয় আৰু স্পঞ্জি টাইপৰ হয়। মোৰ ওচৰত অলপ লিকুইড গাখীৰ আছিল কাৰণে মই লিকুইড গাখীৰো অলপমান দি দিছো। আপোনালোকে নিদিলেও হয়, এটো স্কিপো কৰিব পাৰে। সকলো বস্তু দি শেষ হোৱাৰ পিছত এতিয়া মই বেকিং পাউডাৰ 1 চামুচ ইয়াত দি আৰু অলপমান ভালদৰে ফেটি লম। এতিয়া মই এই মিশ্ৰণটোৰ আধাখিনি ফুড কালাৰ দিবৰ বাবে বেলেগ এটা বাটিত লৈ লম আৰু তাত অকমান মই আধা চামুচ মান ফুড কালাৰ দি লম। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ফুড কালাৰ দিয়াকেও বনাব পাৰে বা নিদিয়াকেও বনাব পাৰে, কোনো কথা নাই। ফুড কালাৰ দি শেষ হোৱাৰ পিছত মই দুইখিনি মিশ্ৰণ 15 মিনিটৰ কাৰণে এনেদৰে থৈ দিম। 15 মিনিটৰ পিছত যেতিয়া বস্তুখিনি ফুলি যাব তেতিয়া এটা পাত্ৰত এনেদৰে তেল লগোৱাৰ পিছত আৰু অলপমান এনেদৰে ৰাইচ ফ্লোৰ অকমান ছটিয়াই পিনি মই দেখুৱাৰ ধৰণে ভিডিওটোত যেনেদৰে দিছো তেনেদৰে 1 চামুচ কৈ দুইটা মিশ্ৰণৰ পৰা বাটিটোত দি যাব। মিশ্ৰণখিনি গোটেইবোৰ দি শেষ হোৱাৰ পিছত মই দেখুৱাৰ ধৰণে এডাল সৰু ক্ষীণ লাঠি এডাল লৈ মই ভিডিওটোত দেখুৱাৰ ধৰণে এনেকৈ অলপ ডিজাইনটো দি ল'ব। এতিয়া মই এই মিশ্ৰণখিনি প্ৰেছাৰ কুকাৰত দি দিম। এয়া দেখিছেনে কেকটো সিজি যোৱাৰ পাছত কিমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া মই কেকটো ভালদৰে প্লেটত সোনকালে উলিয়াই ল'ম, কাৰণ ঘৰত আলহী আহিছে আৰু আজি আলহীক চাহ কেকৰ লগতে খুৱাম বুলি ভাবিছো। কেকটো বহুত ধুনীয়া হৈছিল, স্পঞ্জি হৈছিল আৰু লগাই নাছিল যে ময়দা নিদিয়াকৈ বনোৱা। আপোনালোকেও এনেকৈ বিনা ময়দাত সুজি আৰু চাউলৰ গুড়ি দি কেকটো ট্ৰাই কৰি চাব পাৰে বনাই পিনি, আৰু মোক কমেণ্টত নিশ্চয় জনাব কেনেকুৱা হৈছে খাবলৈ। ফুড কালাৰ দিবলৈ টান পালে আপোনালোকে বিটৰুটৰ ৰস উলিয়াই তাৰ ৰসটো অলপমান মিহলাই দিব পাৰে, তেতিয়া কালাৰটো ইমান ডাৰ্ক নাহিব, অকমান লাইট আহিব। ইমানতে আজিৰ ভিডিঅ'টি সমাপ্ত কৰিছো। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। Thank you for watching. Make sure to subscribe and hit the notification bell so you don't miss any new videos.